হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ ভাল, মোৰো ভাল। ৰাতিপুৱা ভাগতে এতিয়া মই গা পা ধুই মেলি ৰেডি। আৰু আজি কেনেকুৱা লাগিছে? মোক পূৰা বগা বগা লাগিছে না? লাগিবই ন, অলপ বেলেগ ধৰণৰ কিবা এটা কৰি দিলোঁ ন, আপোনালোকে গম পাইছে। আৰু আজি এতিয়া ৰাতিপুৱা গা ধোৱা মূল উদ্দেশ্যটো, গা ধোৱা মানে মই ৰাতিপুৱা ভাগতে গা ধোওঁ, আপোনালোকে নিশ্চয় গম পায়। আৰু প্ৰায় যিসকলে এতিয়া ভিডিঅ'বিলাক পাই আছে, পূৰা ধামাকা পাই আছে, তেওঁলোকেতো গম পায়। মই গাঁও নামঘৰলৈ যাম। গাঁও নামঘৰত বহুত ধৰণৰ বহুত কিবা কিবি প্ৰশিক্ষণ চলি আছে ৰাতিপুৱাৰ পৰা। মুঠতে মাজুলীৰ পৰা আহি পিনে গুৰু এজনে শিকাই আছে খোল ৰাতিপুৱা ভাগতে। মই ভাবিলোঁ আজি তাতে যাওঁ আৰু আপোনালোকক দেখুৱাওঁ, পলম নকৰোঁ। তো ব'লক তাতে লগ পাম আপোনালোকক। টোপনি ধৰি আছে নেকি? কৃষ্ণ কওক কিবা এটা। এতিয়া আজি পুৱা ভাগতে আহিলোঁ। আজি ৰাতিপুৱাই সকলোলৈকে আমাৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আমি সোণাৰী চাপৰি মিলন নগৰ হৰি মন্দিৰত অসম সত্ৰ সমাজৰ বৰবায়ন কমলাবাৰী সাংস্কৃতিক টোলৰ প্ৰধান আচাৰ্য ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত দেৱেন্দ্ৰনাথ ভূঞাদেৱৰ তত্বাৱধানত ইয়াতে এটা খোল বাদ্য কৰ্মশালা অনুষ্ঠিত হৈছে। আমি আশা কৰিছোঁ এই কৰ্মশালালৈ কেঁকুৰি সোণাৰী চাপৰি সমূহ শিশু তথা সমূহ জ্যেষ্ঠসকল উপস্থিত হৈ এই দেৱবাদ্য গ্ৰহণ কৰি সত্ৰীয়া সংস্কৃতি আৰু গুৰুজনাৰ পৰম্পৰা ৰক্ষা কৰিবৰ কাৰণে আমি বিনম্ৰে প্ৰাৰ্থনা জনাইছোঁ। সময় ৰাতিপুৱা 6 বজাৰ পৰা প্ৰশিক্ষণ হয় আৰু 8 বজাত 8:30 বজাত আমাৰ প্ৰশিক্ষণ শিবিৰ সমাপ্তি হয়। পুনৰবাৰ আপোনালোকলৈ আহ্বান জনাইছোঁ। সোণাৰী চাপৰি কেঁকুৰি সাৰ্বজনীন আঞ্চলিক ভাগৱত তথা সোণাৰী চাপৰি ঢকুৱাখানাৰ সৌজন্যত অনুষ্ঠিত হোৱা কৃষ্ণানন্দ শিল্পী সমাজৰ সহযোগত এই অনুষ্ঠানভাগি পৰিচালিত হৈছে। এতিয়া ভাওনা কিবা ৰিহাৰ্চেল কৰিছে নেকি আকৌ নতুনকৈ? লগতে আমি মৎস্য অৱতাৰ, চাৰিবেদ উদ্ধাৰ, নৃসিংহ অৱতাৰ, বিপ্ৰ দামোদৰ, দানবীৰ হৰিচন্দ্ৰ ইত্যাদি কৰি স্বভাগী নাটক ভাওনাও আখৰা কৰা যোজা চলি আছে। হেতুকে সমূহ অঞ্চলবাসী শিল্পীসকলক আমাৰ নামঘৰত উপস্থিত থাকি সহায় সহানুভূতি আগবঢ়াবৰ কাৰণে আমি সকলোৰে চৰণত বিনম্ৰে প্ৰাৰ্থনা জনাইছোঁ। নমস্কাৰ। তো ফ্ৰেণ্ডছ, ইয়াতে এতিয়া ককাই ক'লে যিখিনি কথা আপোনালোকে শুনিলে, তেওঁ শিকোৱা অলপ দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু এতিয়া শিকাব লৈছে ইয়াৰ নামঘৰটো। চাওক এইফালে কি হৈ আছে চাওক। এইফালে সোণাৰী চাপৰি মিলন নগৰ মিলন জ্যোতি যুৱ সংঘ উদ্যোগৰ সোণাৰী চাপৰি আঞ্চলিক সনাতন বৈদিক সমালোচনী সমাজৰ তত্বাৱধানত খোল আৰু গান বায়ন প্ৰশিক্ষণ। আৰু এইফালে ভৰ্তি মাচুল আপোনাৰ 500 টকা। সোণাৰী চাপৰি মিলন নগৰ নামঘৰ। যোগাযোগৰ নাম্বাৰো দি থোৱা আছে ইয়াৰ তলত, আপোনালোকে দেখা পাইছে। এতিয়া আৰম্ভ কৰিব লৈছে। মই পূৰা বহি আছোঁ এইফালে। আৰু এইফালে চাওক ককাই
ফুলত ভেজা এনেকৈ এইবিলাক দিওঁতে ফুলত ভেজা দি নথবা দেই নুপুৰ লগাই নথবা এইটো দিলা 1 2 দিলা 3 4 দাদাও থাক দাদাও ফ্ৰেণ্ডছ এতিয়া ওলাই আহিলোঁ এইখনেই হৈছে আমাৰ LP স্কুল যিখনত মই পঢ়ি পিনি সৰুকালত এইখনৰ পৰা গৈ পিনি আৰু এইফালে এইখনত গ'লোঁ এতিয়া মই পিছফালটো দেখাইছোঁ এইখনৰ আগৰ মই ভিডিঅ' দিছোঁ এইখনে হৈছে মোৰ প্ৰথম পঢ়াশালী যিখনত মই ইয়াতে ক খ শিকি পিনি আৰু ইয়ালৈ গৈছোঁ এতিয়া মই নামঘৰ বাহিৰলৈ মানে ওলাই আহিলোঁ বাটচৰলৈ আৰু ইয়াতে শিকাই আছে খুব সুন্দৰভাৱে তো বহুতে পবিত্ৰ লাগিছে তাতে নামঘৰলৈ আহিছোঁ তো ইমান সুন্দৰকৈ শিকাই আছে বহুতেই ভাল লাগিলে মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে যদিহে ভাল পালে তেনেহ'লে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব নতুন যিসকলে আহিছে মোৰ চেনেলত প্লিজ ছাবস্ক্ৰাইব কৰিব থকাসকলেতো ছাবস্ক্ৰাইব কৰি থৈছে অলৰেডি তো নতুন এটা ভিডিঅ'ত আকৌ পুনৰ লগ পোৱা প্ৰতিশ্ৰুতি আজিলৈ এৰিছোঁ তো জয় এখন জয়